আমি এতিয়া বৰ্তমান পথাৰ আহি পাই গ'লো আৰু সকল আপোনালোকক সকলোকে মোৰ আন এটি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া আমি গৈ আছোঁ মানে পথাৰ পিনে আৰু মানে ককাহঁতৰ ঘৰত আহিছিলোঁ ককাহঁতৰ ঘৰত আহি মানে মাহঁতে বোলে পথাৰ পিনে গৈছে পথাৰ পিনতে আমি গৈ আছোঁ ভণ্টি আৰু মই পথাৰ চাইড আৰু পথাৰত এতিয়া ধান কঢ়িয়াই আছে ধান কঢ়িয়াকে আমি অকণমান চাবলৈ যাওঁ মাহঁতো গৈছে হেনো কচু পুলি ছিঙিবলৈ তো আমিও যাওঁ আৰু দুজনীয়ে গৈ আছোঁ পুৰা নিজান ঠাই একো মানে হালা গোলা নাই পুৰা জংঘল জাইগা আৰু গাঁৱলীয়া মানুহ কিনো চহৰ টাইপৰ থাকিব আমিতো জংঘলতে থকা মানুহ গাঁৱলীয়া মানুহ ধৰ ইমান ষ্টেণ্ডাৰ্ড নাই আমাৰ যথে মানে আৰু গৈ আছোঁ আমি দুজনীয়ে অকলে অকলে মাহঁতক লগ পাম আৰু পাম নে নাই ঠিক নাই এনেওতো পামেই তাত আছে যদি পাম তাত নাই যদি নাপাওঁ আৰু লগ তো মোবাইলটো হাততে ধৰি আছোঁ কম দামী মোবাইল আৰু ইমান এটা ভাল অহা নাই চাগে তো হাতত ধৰি ধৰি আহি আছোঁ গৈ আছোঁ আপোনালোককো দেখাই গৈ থাকিম আপোনালোকে চাই গৈ থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো মোৰ পাই গ'লোঁ পথাৰ 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 পুৰা আমাৰ ধান কটা হৈ গৈছে আৰু মানে মামাহঁতৰ আমাৰ নহয় সেয়া লগ পাই গ'লোঁ আমি এতিয়া বৰ্তমান পথাৰ আহি পাই গ'লোঁ আৰু লগ পাই গ'লোঁ মাহঁতক সেয়া পিছপিনে আছে চাওক ধান কটা হৈ গ'ল মানে পুৰা কমপ্লিট হৈ গ'ল ধান কটা এতিয়া মানে কঢ়িয়াই আছে আমি আহি গ'লোঁ এনেই আৰু পথাৰ পিনে ফুৰিবলৈ ঘৰত আজি স্কুল যোৱা নাই মই স্কুল মানে কলেজ যোৱা নাই স্কুল যায় মানে হাই ছেকেণ্ডেৰী তো আমাৰ যোনটো স্কুল আছে স্কুলখনতে হাই ছেকেণ্ডেৰীলৈকে আছে তো ভণ্টি স্কুলতে পঢ়ে মানে কলেজত নাম নলগালে আৰু মায়ে কলেজত নিদিয়েও হাই ছেকেণ্ডেৰীত এডমিশ্যন মানে নলগাই আৰু কলেজত স্কুলতে আছে যেতিয়া কলেজত যাবলৈনো কি দৰকাৰ আৰু আমাৰ ঘৰৰ ওচৰত যোনখন স্কুল আছে সেইখনতে মানে হাই ছেকেণ্ডেৰীলৈকে আছে আৰু ভাড়াও কম ধৰ 10 টকা ভাড়া লয় তাৰ কাৰণে ইমান দূৰত লগোৱা নাই কলেজত পথাৰৰ নাজাৰা চাওক আৰু ইপিনে আছে আমাৰ একদম সেইপিনে দেখি পাইছে চাগে চাচন ঘাট তাত মানুহ জ্বলাই নতুনকৈ বনাইছে মানে সেইপিনে আছে আপোনালোকক বেক কেমেৰা দি দেখাইছোঁ এনেকৈ দেখি নাপাব ৰ'দটো বহুতকৈ লাগিছে আপোনালোকক দেখাই আছোঁ মই ওচৰতে আছে ৰ'দটো বহুতকৈ পৰিছে আৰু মানে চকু ভালকৈ দেখি পোৱা নাই চকুৰে আৰু ইপিনে পুৰা ধান কঢ়িয়াই আছে আমি ডিষ্টাৰ্ব নকৰোঁ ঘৰত যাওঁ ইপিনে চাওক মাহঁতে সেয়া পিছপিনে এতিয়া আমি ডিষ্টাৰ্ব নকৰোঁ এতিয়া ঘৰত যাওঁ আৰু এতিয়া আমি ধানৰ পিছে পিছে যাম আৰু ধানখিনি আমি ঠেলি ঠেলি গৈ থাকিম আমি এতিয়া ঠেলি ঠেলি গৈ থাকিম ধানখিনি মানে অকলে নোৱাৰিব আমাৰ এই জেঠাই যদি অকণমান কম যদি আছে সি গৈ আছোঁ ঘৰত আৰু ইপিনে আগে আগে ধান পুৰা গৈ আছে লৈ গৈ আছোঁ ধানখিনি এতিয়া আমি ঘৰত গৈ আছোঁ মানে আহি গ'লোঁ ঘৰত অকণমান ঠেলিব লাগে তাৰ কাৰণে মজা ধৰি আহি গ'লোঁ ঘৰত মানে এই ইয়াতে আনি থৈছে বাৰীত তাতে গোটাইছে ধানবোৰ আনি কেনে আমি এতিয়া গৈ আছোঁ হা মানে ধানবোৰ আৰু ধানবোৰ মানে এয়া বাৰীতে ইয়াতে থৈছে ধানবোৰ আনি আৰু এইবোৰ কি হয় আলু ৰুইছে আৰু ইয়াত আছে কেৰেলা বাৰীত আমি ঘৰত আহি গ'লোঁ পথাৰৰ পৰা ঘৰত যোৱা নাই মানে এতিয়ালৈকে আমি ককাহঁতৰ ঘৰতে আছোঁ এতিয়ালৈকে আৰু এতিয়া মই আগপিনে আহি গ'লোঁ আগ চাইডে আৰু ইপিনে চাক এইপিনেও ধান থৈছে আৰু বাৰীটো ধান থৈছে তাতে ধান মাৰিব বাৰীতে তাৰ কাৰণে তাতে কঢ়িয়াই আছে আৰু আধাখিনি মানে ইয়াত থৈছে
আগ চাইডে তাতে নিব আৰু এতিয়া নিয়া নাই খালি কি কি কৈছা হা খালি কোনো নাই ৰুমত মানে চব পথাৰত গৈছেতো তাৰ কাৰণে কোনো নাই ঘৰত পুৰা খালী খালী হৈ আছে কোনো নাই মানে আমি এতিয়া ঘৰত যাওঁ আৰু মা ইয়াতে আছে মা পিছত যাব আমি গৈ থাকোঁ ঘৰত আগতীয়াকৈ মানে আমি ঘৰত গৈ থাকোঁ মায়ে পিছত হ'ব মাৰ দেৰি হ'ব অলপ মা যিহেতু ধান কঢ়িয়াই আছে তাৰ কাৰণে এতিয়া আমি ঘৰত যাম ভণ্টি আৰু মই ঘৰত যাওঁ আৰু ভণ্টি পুৰা লৈ লৈছোঁ আৰু মোনাত চব্জি চব্জি পুৰা এতিয়া ঘৰত গৈ থাকোঁ আমি চাইকেলত আমি এতিয়া গৈ থাকিম ঘৰত পুৰা দুজনীয়ে গৈ আছোঁ আৰু মজা বতাহ মাৰিছে পুৰা চাইকেলত গৈ আছোঁ ঘৰত আৰু আমাৰ ড্ৰাইভাৰ ৰাণী চাইকেল চলোৱা ড্ৰাইভাৰ পুৰা গৈ আছে আৰু আয়ো ঢেকেচা বতাই মানে ভণ্টিয়ে পুৰা ঢেকেচা খুৱাইছে মোৰ তাৰ কাৰণে পুৰা মই খোজকাঢ়ি এতিয়া গৈ আছোঁ ঘৰত সেই পুৰা বিন্দাছ চাইকেলত গৈ আছে পুৰা আৰু আমাৰ কি হৈছে মানে এই চাইকেলৰ মানে এই কেৰিয়াটো একেবাৰে বেয়া মানে অকণমান ঠেকুচনি খালে মানে নক'ব আৰু নকওঁ আৰু আগলৈকে আপোনালোকে গম পাইছে চাগে কওঁতে মানে আমি এতিয়া এনেকৈ গৈ আছোঁ আৰু কষ্ট মষ্টকৈ একেবাৰে ৰাস্তাটোও বেয়া ইমান ভাল নহয় পুৰা শিলগুটি আছে এতিয়া বৰ্তমান আমি ঘৰত আহি পাই গ'লোঁ মানে ঘৰত কাম চাম একো কৰি যোৱা নাছিলোঁ তাৰ কাৰণে মানে কৰি গৈছিলোঁ মানে ভাত তৰকাৰীখিনি বনাই গ'লোঁ আৰু ঘৰত কিবাকিবি কাম আছিলে সেইখিনিও কৰি গ'লোঁ তাৰ কাৰণে মানে মাক অকণমান চাব গৈছিলোঁ পথাৰত আৰু আপোনালোককো অকণমান দেখালোঁ পুৰা আমাৰ একেবাৰে টিভি চাই আছে এজনী আৰু গাহৰিটো পুৰা কান্দি আছে পুৰা ভোক লাগিছে মানুহেতো পেট ভৰাই খাই ল'লোঁ কিন্তু গাহৰিটোক দিয়া নাই এতিয়ালৈকে গাহৰিটোক দানা অকণমান দি লওঁ গাহৰি দানা আমি টুগুৰি দিওঁ গাহৰিটোক দানা দি লওঁ খা ধুনীয়াকৈ খা গাহৰিটোক দানা দি ল'লোঁ মায়ে ৰখাইছিলে এতিয়ালৈকে ডাঙৰ হোৱা নাই বাৰু 2 মাহমান হৈছে এতিয়া ইমান সোনকালেনো ক'ত ডাঙৰ হ'ব টাইম লাগিব ঘৰৰ পৰা আমি আনিছিলোঁ তৰকাৰী আৰু আপোনালোকক মই দেখাই আছোঁ তৰকাৰীখিনি পাৰে আৰু ইপিনে আছে কি আছে ইপিনে কচু পুলি আৰু তামোল পাণ আৰু কচু পুলি আনিছিলোঁ মানে সৰিয়হ শাক আৰু কচু পুলি আনিছিলোঁ ককাহঁতৰ ঘৰৰ পৰা তাকে মায়ে দি পঠিয়াইছে আমি অনা নাছিলোঁ মানে মায়ে ছিঙি থৈছিল তাৰপিছত মা ক'লে কি মা মই পিছত যাম বুলি তৰকাৰীখিনি লৈ যা বুলি তাৰ কাৰণে আমি লৈ আনিলোঁ তৰকাৰীখিনি আৰু অকণমান বহি লৈছোঁ ভাগৰ লাগি গ'ল গৰমত আমাৰ কাম চাম নকৰোঁতে ভাগৰ লাগে চাওক যোনে পথাৰত কাম কৰি আছে সিহঁতৰতো কিমান ভাগৰ লাগিছে বাৰু পথাৰ চাইডে গৈছিলোঁ মানে এনেই চাবলৈ আৰু আপোনালোককো অকণমান দেখালোঁ ভিডিঅ'টোত আপোনালোকে জনাব ভিডিঅ'টো কেনেকৈ লাগিল আৰু মোৰ চেনেলত যদি কোনোবা নতুন নিউ হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে কমেণ্টত জনাব কেনেকৈ লাগিল ভিডিঅ'টো আৰু মোৰ চেনেলত যদি নতুন হয় কি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এতিয়া ৰাখোঁ আৰু তেতিয়াহ'লে বাই বাই সকলোকে